এতিয়া নবই বনোৱা ভাত পানী খাই কিনে নবৰ পানো খালোঁ দোকানত নবৰ পাণ চান খাই ভাত পানী খাই আমি এতিয়া ওলাই আহিছোঁ অলপ বাহিৰৰ ফালে নবৰ পাণ খাই কিনে নবৰে আজি চব নবৰে খালোঁ নিজৰে খাইছোঁ কিন্তু কামখিনি নবৰ পাণটো নবৰ খাইছোঁ ভাত পানী সুবিধা যোগাৰ কৰি দিছোঁ ই বনাইছে আৰু সেইটোৱে বস্তুখিনি ইয়াৰে হয় খাইছোঁ আমি এনেকৈ খাওঁ আজি ইয়াৰ তাত খালোঁ ই ৰাতি আকৌ মোৰ তাত ধান্দা কৰিব কালি আকৌ মই ইয়াৰ তাত ধান্দা কৰিম আমাৰ সেনেকুৱাই চলি থাকে এটা কথা কিন্তু ঠাণ্ডাটো কিন্তু ভাল লাগছে তোৰ আজি তই ভাই ইমান ধুনীয়া কাম বন কৰি থাকিলি মই ভাবিছোঁ তোৰ তাত যাই কিনে মই খাম কিন্তু অংকটো আহি মোৰ তাত কৰিলি কিয় মোৰ বনাব ইচ্ছা নাই যে বনাবতো ইচ্ছা মোৰ নাছিলে এই বাদ দিয়া আমি একদম শৰাইঘাট ব্ৰিজৰ তলত আহিছোঁ এইখন শৰাইঘাট ব্ৰিজ আমাৰ বাইকখন চাওক এই তাতে ব্ৰিজৰ তলতে আছে এইখন ঠাইখিনি বহুত ভাল লাগছে এতিয়া ন ঠাইটো ভাল লাগিব নিয়ল ঠাই মানুহ এইখিনি ঠাই আমাৰ পৰা বেছি দূৰ নহয় দিয়ক আমাৰ পৰা মোটামুটি আধা কিলোমিটাৰমান হয় আমাৰ ৰুমৰ পৰা আধা কিলোমিটাৰমান দূৰতে আছে শৰাইঘাট দলংখন এইফালে চাওক ছাইডত এইবিলাক কি বন কয় নব কি কয় ঝাওবন নে কি কয় এইখিনি ঝাওবন কয় ধুনীয়া মানে এটা ডাঙৰ কথা আমাৰ নদীটো পাৰত সিপাৰে গৈ এই যে ওখ পাহাৰখন আছে এই ওখ পাহাৰখন সেই ৰাস্তাটো দেখিছেনে এই ওখ পাহাৰখনে হৈছে আমাৰ নীলাচল পাহাৰ তাতেই আছে কামাখ্যা মন্দিৰ আৰু সেই যে ৰাস্তা দেখিছেনে এইটো হয় ৰাস্তা হয় এইটো নতুন ৰাস্তা বনাই আছে কামাখ্যালৈ যাবৰ কাৰণে তাত যাম এদিন তাত গৈ কিনে ভিডিঅ' বনাম ধুনীয়াকৈ দেখুৱাই দিলোঁ আৰু মাছমৰীয়া আহি আছে নাই ইয়াতে দেখা পোৱা হোৱা নাই বৰ্তমান এইখন নাও আহি আছে দেখিছেনে মাছমৰীয়া আহি আছে মাছ আছেনে চাম অহাৰ পিছত যদি মাছ আছে মাছ লৈ যাম এইটোৱে আমাৰ শৰাইঘাটৰ পৰিৱেশ শৰাইঘাটৰ ওপৰত সকলোৱে যায় তলত বহুত কম মানুহ আহে আমি আপোনালোকক শৰাইঘাটৰ তলৰ পৰিৱেশ দেখাইছোঁ আমি সিপাৰেও যাম এতিয়া বৰ্তমান সিপাৰে আছোঁ তাৰপিছত ইয়াৰ পিছত আমি সিপাৰে যাম নে কি নব যাম বুলি ভাবিছোঁ ইয়াৰ পিছত আমি সিপাৰে যাম সিপাৰে যাম সিফালে আশ্ৰম আছে আমাৰ আৰু এইখিনি চাওক না এইখিনি কেনেকুৱা হৈ গৈছে এইটো নদীৰ পৰা এইখিনি এনেকৈ ইয়ালৈকে সোমাই গৈছে মানে সেইফালে সেইটো সৰু ৰাস্তা আছে মথাউৰি নহয় এনে সৰু ৰাস্তা তাৰ পৰা এনেকৈ বৰষুণৰ পানীটো বৈ আহি কিনে এইখিনি খান্দি পেলাইছে মানে খান্দি কিনে নদী হৈ গ'ল আৰু এনেকৈয়ে নদীটো এনেকৈয়ে ডাঙৰ হয় ঐ তই আৰু ক'ত আহিছা ঐ নামাতবি ভাই ইয়াক নিজৰ কুকুৰটো বিশ্বাস কৰিব পাৰি বেলেগৰ কুকুৰ ইমান সেই কৰিব নোৱাৰি নকৰে দেই আকৌ কুকুৰক একবাৰ লাৰি দিব পাৰিলে একো নাই একবাৰ লাৰি দিব পাৰিলে একো নাই এই পানীৰ নদী দি ক'ত নামছি কি কৰিছে ক'ত গৈছিলি কাৰ কুকুৰ ক'ত আহি কেনেকৈ কি হয় ঐ তই পঢ়া শুনা নাই দুপৰীয়া ভাত খাই ঘুমাব নালাগে দুপৰীয়া ভাত খাই ঘুমাব লাগে নে নাই ঘূৰিব আহিছে যি নদীৰ পাৰত এই ব্ৰিজখনৰ সিপাৰে জালুকবাৰী হয় ইপাৰে জালুকবাৰী পাব আমি আমিনগাঁও পাৰত আছোঁ আমিনগাঁও ছাইডত আছোঁ আমি সিপাৰে জালুকবাৰী আৰু এটা কথা এই যে এই জুম কৰি দিয়া এইবিলাক যে এইবিলাকে হৈছে পাণ্ডু পৰ্ট মালিগাঁও পাণ্ডু ঘাট এইটো হৈছে পাণ্ডু পৰ্ট এয়া পাণ্ডু পৰ্ট এয়া স্পষ্ট দেখাই আছে পাণ্ডু পৰ্ট ঠিক আছে বুজি পালোঁ মইতো বুজি পাওঁ ভিডিঅ' চোৱা মানুহখিনিয়ে কুকুৰটো কেনেকৈ আহি আছে চোন ভাই তই কিয় এনেকৈ দৌৰিছা মই বিদ্যা ভয় লাগছি যেনেকৈ দৌৰি আহিছি দৌৰি একদম আমাৰ কাষত আহি পাইছে মাছ মৰি আহি আছে সিহঁতক চকু কৰি আছে চাওঁ কিন্তু বেয়া দৌৰি আহিছিল মোৰ ভয় লাগিছিল ভাই সঁচাই এনেকুৱা জংঘলবিলাকৰ মাজত সোমাই কিনে সঁচাই ভাল লাগে বহুত ভাল লাগে কিন্তু এটা বস্তু ভয় লাগে এই বস্তুটো মোৰ বহুত ভয় লাগে আৰু এইবিলাকততো এইটো বস্তু থাকেই ন থাকিবই মোৰ এইপিনে শিং এটা ওলাই আছে দিয়ক কিবা একো নাই এইবিলাক থাকিবই কি এইফালে এইফালে ভিতৰত যাওঁ পাগল হৈছা তই যা মই নাযাওঁ ভাই লেতেৰা মানে ইয়াতে ভয় কৰা নকৰাটো পিছৰ কথা ইয়াতে একাঠুমান বোকা পানী পাবি তই বোকা পানী পাবি এইফালে যাব নোৱাৰি এইফালে যাওঁ লাহে এইফালে এনে আগবাঢ়ি গৈ থাকোঁ কিবা আছে কিবা নাই চাই লওঁ এইফালে মাছ মাৰি আছে আৰু সিহঁতক সুধি চাওঁ মাছ পানী আছে আমি একদম নদীৰ পাৰে আহি আছোঁ একদম নদীৰ পাৰ আৰু এই পানী চাওক পানী লাগি আছে আমাৰ ভৰিত লাগি থকা বুলি ক'ব পাৰি মোটামুটি ই কি দেখছি ন
নহ'ব এনেকৈ দেখোন বহুত দূৰ যাব পাৰি হা একদম তোৰ এই বজাৰ চজাৰ পাই যাম পোষ্ট কি এইটো মাছ তাতে মাছ পাইছিনে নাই সিপাৰ পৰা যাবা সিপাৰে হা নাযা ইয়াতে থাকিবি হা কি আছে ইয়াতে ঐ ঐ ঐ ঐ তলৰ ফালে যদি ফোপলা হৈ আছে দেখিছা না অঁ মূৰাটো আগে যাব তলত মূৰাটো আগে তলত যাব এতিয়া বোলে ই কুকুৰটো মোক ভয় খুৱাই আছে সেইটো যাব সেনেকেই যাব নব ফাকুৱা কেতিয়া হয় ফাকুৱা হৈ গ'ল ফাকুৱা ফাগুন মাহত যায় না ফাকুৱাৰ টাইমত গা ধুব ক'ত যাওঁ ইয়াতে নদীত মানে কোনখিনিত যাওঁ আমি সিফালে যাওঁ আগত সেইটোৰে কোনখিনিলৈকে যাওঁ সেইটো ক অলপমান আগলৈকে যাওঁ আৰু কোনটো মই দেখুৱাই আছোঁ এই খুঁটাটো যে আছে এই খুঁটাটোৰ ওচৰলৈকে পানী নাথাকে মাঘ ফাগুন মাহত এইটো খুঁটাৰ ওচৰলৈকে পানী নাথাকে আমি তালৈকে গা ধুব চাওঁ আৰু এতিয়া পানী চাওক এয়া নহয় এইবিলাক আমি এতিয়া য'তে আছোঁ ন এইবিলাক গোটেই পানী উঠি যাব তেতিয়াও আহিম ইয়াতে এটা ভিডিঅ' বনাবলৈ একদমেই সেই যে খুঁটাটো দেখিছে সেই খুঁটাটোৰ ওচৰলৈকে পানী যাব তেতিয়া আহিম এটা ভিডিঅ' বনাবলৈ আকৌ আজি আমি বেলেগ এঠাইত যাম বুলি ভাবি আহিছিলোঁ কিন্তু আজি বতৰটো ভাল নহয় আজি বতৰটো বহুত বেয়া বৰষুণ আহি আছে কমি আছে দি আছে কমি আছে দি আছে কমি আছে সেইটো কাৰণে নহ'লে আমাৰ ধুনীয়া প্লেন আছিলে আজি ক'ত আছিলে ঐ আজি নলবাৰীত যোৱা কথা আছিলে আমাৰ নলবাৰী কিন্তু বৰষুণৰ কাৰণে আমাৰ যোৱা নহ'ল বেয়া হোৱা নাই ভালে হৈছে ভাল খবৰ পাইছোঁ দেহাটো আৰাম পাইছে বহুত ভাল পাইছে কষ্ট হোৱা নাই কষ্ট লৈ গ'লে বহুত কষ্ট হ'লে কিন্তু আমি নগ'লোঁ এক নম্বৰ বৰষুণৰ কাৰণে বৰষুণ দি আছে কমি আছে দি আছে কমি আছে গোটেই দিনটো হয় সকলোতে অসমৰ সকলোতে সেনেকুৱাই হৈ আছে এতিয়া বৰ্তমান কিন্তু বহুত ভাল লগা কথা হৈছে কি বৰষুণ জাক থাকি বহুত ভাল হৈছে বৰষুণ জাকৰ কাৰণে গৰমটো নাই বৰষুণৰ কাৰণে শুব পাইছোঁ ধুনীয়াকৈ শুব মানে টোপনিটো মাৰা নাই এনেই শুইহে আছোঁ এই মাছ পৰে যে মাছ মাৰিলাক কিন্তু মাছ পালা নে নাই মাছ পাইছে মাছ কিয় নাপাব সি যদি এনেকৈ ওচৰেদি আহে ভাল আছিল মাছ মাৰি আছে এটা আৰু এই এটা আপোনালোকে সৰুকৈ দেখা পাইছে আমাৰ ওচৰতে আছে ইহঁত দুইখন নাৱে মাছ মাৰি আছে মাছ কি ল'বি নেকি গুচি যাব না ল'বি নেকি ল যদি মাত আহিব না ট্ৰেইন এখন আহেনে ৰখি আছোঁ ট্ৰেইন এখন আহিলে আপোনালোকক দেখুৱাই কিনে ধুনীয়াকৈ গুচি গ'লোঁ হয় আৰু এইপিনে যেতিয়া ওপৰেৰে গাড়ীবিলাক যাই আছে ওপৰে গাড়ীবিলাক যাই আছে দেখিছে তলেৰে যদি ট্ৰেইন এখন গ'লে হয় কি ধুনীয়া এটা লাগিলে হয় সেইটো দেখাবৰ কাৰণে ৰৈ আছোঁ ট্ৰেইন এখন আহেনে চাওঁ ট্ৰেইনখন আহিলে ভিডিঅ'টো শেষ কৰি কিনে ইয়াৰ পৰা যাম আৰু বুলি ভাবিছা আৰু আমাৰ দাদা নেকি নকলা বুলি ভাবিছা নেকি নকলা তাকে কৈছোঁ এবাৰ কৈ দিয়া ভাল লাগে বুলি ভাবিছা নেকি নহয় সুৰটো যেনেকৈ কোৱা মানে কথাখিনি কৈ থাকিলে মোৰ ওলাব কথাখিনি কৈ থাকিলে ওলাব কথাখিনি কৈ থাকিলে কেতিয়াবা শুনা পাব এই ধুনীয়া ডাইলগ এটা দিয়ে বুলি ভাবিছা নেকি মোৰ হোৱা নাই কিন্তু ই ধুনীয়া ডাইলগ এটা দিয়ে হা ট্ৰেইন এখন ৰখি আছোঁ ট্ৰেইনখন আহেনে চাওঁ ট্ৰেইনখন আহিলে ভিডিঅ'টো শেষ কৰি কিনে যাম আৰু আমাৰ দাদা চেল্ফিত ব্যস্ত নমস্কাৰ দেই চেল্ফিত ব্যস্ত আজি দাদাই অলপ বেছি লেভেল দেখাইছে হা দেখাইছেনে নাই অলপমান দেখাইছে এইখিনিমান নাহো বুলি ভাবি আছিলোঁ ইমানে নাহে বিচনা এতিয়া কৈছোঁ ভাল লাগিছেনে বিচনাখনত যে শুই আছিলি তাতকৈ এতিয়া ভাল লাগিছেনে নাই বহুতখিনি তেতিয়াহ'লে বহুতখিনি ভাল লাগিছে এতিয়া মাইণ্ডটো মানে ধুনীয়া আৰু ভাল লাগিছে তেতিয়াহ'লে এনেকুৱা পৰিৱেশত কিয় বেয়া লাগিব চাওক না পৰিৱেশ চাওক কি সুন্দৰ পৰিৱেশ আৰু কি লাগে আপোনালোকৰ কাৰোবাৰ যদি গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগি মন বেয়া লাগি আছে কাৰোবাৰ যদি কিবা কাৰণত মন বেয়া আছে এনেকুৱা ঠাইবিলাকত ফুৰিব আহক নে কি ভাই বহুত ভাল লাগিব এনেকুৱা ঠাইবিলাকত ফুৰিব আহক ধুনীয়াকৈ অকলে নাহিব অকলে আহি সিমান এটা মজা নাই লগত এজন লাগে আমাক মাতিলে হ'ল আমিও আহি যাম যদি কোনোবা আহে এনেকুৱা ঠাইত ফুৰিব আমাক মাতিলে হ'ল আমিও আহি যাম নে কি একদম আমিও আহি যাম আমাক মাতি দিলে হ'ল সুন্দৰ পৰিৱেশ ভাল লাগে মানে ঠাইখিনি ভাল লাগে আমি নাহোঁ ইয়াতে তেনেকৈ কেতিয়াবা আহোঁ নাহোঁ মানে কি এই ওচৰৰ মানুহে গাড়ী মিছ কৰে যাম ৰ ওচৰৰ মানুহে যে গাড়ী মিছ কৰে গাড়ী নাপায় আমাৰ তেনেকুৱা আমাৰ একেবাৰে ওচৰতে হয় শৰাইঘাটখন একেবাৰে ওচৰতে আমাৰ পৰা 0.5 কিলোমিটাৰো নহয় আমাৰ ৰুমৰ পৰা ইয়ালৈকে কিন্তু খুব কম আহোঁ আৰু এটা ভাল বস্তু আছে আমাৰ ইয়াতে কি শংকত বচন উদ্যান সেইটো ইয়াৰ লগত নহ'ব কেতিয়াবা বেলেগ এক্সট্ৰাকৈ সেইটো এটা ভিডিঅ' বনাম ধুনীয়া আশ্ৰম এখন আছে ইয়াতে
সংকটমোচন আশ্ৰম ধুনীয়া আশ্ৰম এখন ইয়াতে আছে, এটা তাতে কাম হয় এক্সট্ৰাকৈ এই এটা যে ভিডিঅ' বনাম। মানুহে ঢুকালে যে অস্থি যে উঠাই অষ্টমীটো আমাৰ ওচৰতে হয় ইয়াতে হয় অঁ সেইটোতো এই জানো নদীৰ বাৰু। ঘাটতে অষ্টমী হয় সেইটোতো সকলোৱে জানে দেচোন, ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত বা গংগাৰত আমাৰ ইয়াতো হ'লেও এইটো আশ্ৰম আমাৰ ঘাট আছে ন ইয়াতে নাই, আশ্ৰমটো আছে আশ্ৰমৰ ঘাট আছে সেইটো জানে, এনেই জানে যে শৰাইঘাট ব্ৰিজৰ তলত অস্থি কটাই বুলি বা কিবা কৰে সেইখিনি জানে, মই ভালদৰে নাজানো ইমান কি কৰে কি নকৰে। কিন্তু ঘাটে আছে এটা ঘাট আছে ইয়াতে অস্থি অতোৱা ঘাট এটা আছে ধুনীয়া, এই সিপাৰে আছে। সেইবিলাক ভিডিঅ' পিছত কেতিয়াবা বনাম, নহ'লে ভিডিঅ'টো আপোনাৰ এই চিনেমাৰ নিচিনা হৈ যাব, তেতিয়াতো নাচাব না আপোনালোকে। এই কিবা যে শিহুনে ডলফিন কিবা কয়, এই নদীত এটা ওলাইছে এইমাত্ৰ আমি দেখিছিলোঁ, আমি এটা দেখিছিলোঁ, কি কয় নাজানো, মই চাই আছোঁ ৰ'ব হা, ওলালে আপোনালোকক দেখুৱাই দিম। এই ঠাইখিনিত ওলাইছিলে এইমাত্ৰ ওলাইছিলে, ক'ত বা গায়ব হৈ গ'ল সি, আকৌ ওলাই নে নোলাই বা, ক'তে নব চাবি ঐ চালা ডাঙৰ আছে বে মালটো, আছে দুটামান আছে এইটো দেখিছেনে নাই, তলত গ'ল ইয়াক ক'বা ক'ত ওলাই। মানে বস্তু ডলফিনৰ নিচিনাই বস্তুটো ইয়াতেতো ডলফিন নাই, নাই ইয়াতে ডলফিন নাই, এইটো কিবা বেলেগ হয়, শিহু কয় নে কিবা কয় নোহোৱা হৈ গ'ল না। সি মাজে মাজে পিঠিখন দেখা কিনে গুচি এই যায়, ধুনীয়া মানুহৰ দৰে গা ধুই আছিলোঁ ঐ, পিঠিখন দেখা কিনে দিয়ে। মই কেমেৰাটো জুম কৰি ৰখাই থাকিলোঁ, নাই মাল গায়ব হৈ গ'ল। নাই দেখা নাপাওঁ দে, নাই দিয়ক, দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, মানে কি আমি কিবা কেমেৰাটো যদি ক'ৰবাত থৈ দিওঁ সি বেলেগ এঠাইত ওলাই যায়, তৎক্ষণাত সি হঠাতে ওলাই কিনে আকৌ ডুব মাৰি দিয়ে, তেনেকৈ হঠাৎ কেমেৰাটো লৈ গৈ তাক দেখুৱাব পৰা নাই। মানে মই সিমানখিনি এক্সপিৰিয়েঞ্চ মানে মোৰ হোৱা নাই বৰ্তমান, হোৱা হ'লে দেখালোঁ হয়। এতিয়াতো বহুত টাইম হ'ল ওলোৱাই নাই, ওলালে দেখুৱাই দিলোঁ হয়, কিন্তু নাই, ওলোৱাই নাই সি বৰ্তমান। এই ঠাইখিনিৰ পৰা গুৱাহাটীৰ ফেঞ্চি, পাণবজাৰ, তাৰপিছত কি আছে নব আৰু মাছখোৱা, প্লাছ আপোনাৰ এইফালে আদাবাৰী, জালুকবাৰী, এইবিলাকতো আমাৰ ওচৰতে লাগি থকাৰ নিচিনাই, প্লাছ ইপাৰে আপোনাৰ এইটো পাৰত আপোনাৰ শুৱালকুছি, বামুণ্ডি, এইফালে আপোনাৰ মিৰ্জা এইবিলাক গোটেইবিলাক ইয়াৰ পৰা দেখা পায়। আপোনালোকে দেখা নাপাব ইয়াৰ কেমেৰাত, কিন্তু এই ঠাইখিনিৰ পৰা আমি য'তে আছোঁ ন, এই ঠাইখিনিৰ পৰা সকলোখিনি দেখা পায় একদম, হয়নে নব? দেখিছে না কি গান কিয় শুনাই আছা? কি কৰিম ক? ট্ৰেইনখন ৰখি আধা বয়স গ'লে নব, কেতিয়া আহিব এই ট্ৰেইনখন? টাইম টেবুল চাব লাগিব ট্ৰেইনৰ, তাকেতো। ইমান টাইমত ট্ৰেইনটো পাৰ কিন্তু এটা কথা গম পাইছানে নাই, কি আমি যে এতিয়া দেখাই আছোঁ, এখন ব্ৰিজে দেখাই আছোঁ, এখন ব্ৰিজে দেখা পাই আছে, হয়নে? আমি ব্ৰিজৰ তলত গৈ কিনে দুইখন ব্ৰিজ দেখাই দিম ৰ'ব। এই যে দুটা যে খুঁটা দেখিছে, এইটো নীলাটো ইপাৰখনৰ ইপাৰৰ ব্ৰিজখনৰ খুঁটা, এইটো নীলাটো পুৰণা ব্ৰিজখনৰ, আৰু সেইটো যে খুঁটা দেখিছে সেইটো হৈছে নতুন ব্ৰিজখনৰ, মানে সেইটো সিপাৰে আছে। দুখন ব্ৰিজ আছে, দুইখন ব্ৰিজ আছে, সকলোৱেতো গম পায়, কিন্তু ইয়াতে ভিডিঅ'ত বৰ্তমান দুইখন ব্ৰিজ দেখা নাই। দুটা খুঁটা দেখিছে, কিন্তু দুইটা খুঁটা এখন ব্ৰিজৰ বুলি ভাবি আছে, সেইটো নহয় দিয়ক। এই কালাৰিংটো হ'ল পুৰণা ব্ৰিজখনৰ আৰু সেইটো হ'ল নতুন ব্ৰিজখনৰ। ওলাই যাওঁতে আপোনালোকক দেখুৱাই দিম এইখিনি। এতিয়া ট্ৰেইনখন ৰখি আছোঁ, ট্ৰেইনখন আহি পায় নে নাপায় নে কি জানো। এই চাওক, এতিয়া দুইখন ব্ৰিজৰ তলত আছোঁ, দুইখন ব্ৰিজৰ তলত, এইখন বৰ্তমান পুৰণ ব্ৰিজখনৰ তলত, সেইফালে সেইখন নতুন ব্ৰিজ। এতিয়া আৰু নাই, ব্ৰিজখনৰ ইপাৰত আছোঁ, আৰু সিপাৰে বহুত দূৰ আছে, সিপাৰে তলেৰে যাব নোৱাৰোঁ, ওপৰেৰে যাব লাগিব। তলেৰে যাব লাগিলে নাও চাও লাগিব, জাহাজ আমাৰ লগত এইবিলাক নাই। দেখালোঁ না অৱশেষত ট্ৰেইনখন নব, দেখাম বুলি দেখাই দিলোঁ। লাষ্ট টাইমত একেবাৰে আমি যাব ওলাইছোঁ, সেই সময়ত আহিছে ট্ৰেইনখন, আপোনালোকক দেখাব পাৰিলোঁ। কপাল ভাল। কপাল কাৰ ভাল? কপাল মোৰ ভাল কাৰণে দেখা পালোঁ। কপাল ভিডিঅ'টো চাই থকা মানুহসকলৰ ভাল, ভিডিঅ'টো চাই থকা মানুহসকলৰ ভাল, তোৰ কপাল ভাল নহয়। বল এতিয়া ইয়াৰ পৰা বল। লাষ্ট টাইম দুইখন ব্ৰিজ একেলগে চাই লওক ধুনীয়াকৈ। এইখন পুৰণ ব্ৰিজ, ইয়াৰ পৰা আৰম্ভ হৈ এইপিনে গৈছে, এইখন নতুন ব্ৰিজ, দুইখন ব্ৰিজ এইপিনে, দুইখন ব্ৰিজৰ মাজৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইফালে এইটো বস্তু চাওক, পুৰণ ব্ৰিজখন এইপিনে আৰু নতুন ব্ৰিজখন এইপিনে। পুৰণ ব্ৰিজখন অলপমান তেৰা হৈ গৈ কিনে নতুন ব্ৰিজখনত লাগি যোৱা নাই, দুটা ৰাস্তা আছে দুইখনৰে। তলৰ পৰা এইটো চিনাৰী ধুনীয়া লাগে। গাড়ী চলাব জানানে নাজানা? এইটো ৰাস্তাত যি গাড়ীখন নুঠে বুলি কৈছা, ঐ
সোমাওতো বাদ দিয়ে এইটো ৰাস্তা দি গাড়ীখন নুঠা বুলি কৈছা যে গাড়ী চলাব নাজানা যদি নাজানো বুলি কবি না আমি সোমাইছিলোঁ এইটো ৰাস্তাতে সোমাইছিলোঁ ন তেনেহ'লে সেইটো ৰাস্তা মই চোৱা নাই না ইমানখিনি এইটো নোচোৱাকৈ কিয় আকৌ ইমান ধুনীয়া ৰাস্তাটো ইমান ধুনীয়া ৰাস্তা এইটো এই গাড়ীখন বোলে নুঠে ইয়াৰে সেইটো ৰাস্তা ঠিক আছে না আহিলোঁ দিয়ক শৰাইঘাটৰ তলৰ পৰা এতিয়া আহি আছোঁ আমি বাইকত গৈ আছোঁ একেলগে নৱ আৰু মই যাওঁ একদম ডাইৰেক্ট ৰুমত যাম আৰু এতিয়া বেলেগ ক'তো নাই 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 চাহ খুৱাব লগা আছে চাহটো খাম সেইটো বেলেগ চাহ খুৱাব লাগিব চৌধুৰী এই হ'ব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নে কি ঠিক আছে দিয়া এতিয়া বাই